Hi everyone, good morning. Welcome back to my channel and thanks for clicking this video. Aji actually অলপ আগত হৈ উঠিছো আৰু ৰাতি হোৱা দেৰি হৈছিলে মাহিহত আহিছিলে अचानक মানে গপককে আহি গলে না গমে নাপালো খবৰো দিয়া নাছিলে তো তেনেকে মানে পুৰা ৰাতি ইভিনিং টাইমত পুৰা বিজি হৈ গলো তাৰ পিছত আৰু খানা সানা বনাই পুৰা আৰু কি কম পুৰা টায়াৰ্ড হৈ গলো তাৰপিছত আজি ভাবিলো এনাইও নাছিলে আৰু দুজনী মানে হৈ উঠি মই ভাবিলো যে আজি এটা বহুত স্পেশাল আৰু ভাল ৰেচিপি এটা শেয়াৰ কৰিম বুলি মনতে ভাবিছিলো হিকানে শেয়াৰ কৰিম আৰু আপোনালোকৰ লগত প্ৰথমতে কথাখাৰ কৈ লওঁ যে এনাই ঘৰত নাই হিকানে আপোনালোকে ব্লগতো দেখা নাই আৰু এনাইক মই বহুত মিস কৰি আছো এনাই ৰেচিপিবোৰ বহুত মিস কৰি আছো এতিয়া বৰ্তমান মই আৰু নিনি ঘৰত আছো কাৰণ মা আৰু দাদাটো বাগান যায়গে পিছে এতিয়া দাদা ঘৰতে আছে অলপ পাছত যাব মা কিন্তু ৰাতিপুৱাই যায়গে সো হেকাৰণে এতিয়া ভাবিলো কিনো কৰিম গুটে দিনটো আৰু মই কেফেও যাব লাগিব কেফেটো 3টা বজাত খুলিম তো হেকাৰণে মৰ্নিং টাইম নুখুলো মোষ্টলি মই 3টা বজাতে খুলো তো এতিয়া হেকাৰণে মই ভাবিছো যে মই আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো কি ৰেচিপিনো আপোনালোকে গম পাব বাট টাইটেলৰ থাম্বনেইলটো চাই গম পাইছে অকল হেতু নহয় আৰু কি বনাম তাৰ লগত তাকো শেয়াৰ কৰিম আহক এইখিনি মেটেকা ফুল ভালদৰে বাছা হ'ল তাৰ পিছত এয়া মই গেছটো জ্বলাই লওঁ কেৰাহীখন অকমান গৰম হোৱাৰ পিছত মই ইয়াত মিঠাতেল দি দিম আপোনালোকে বেলেগ তেলত নবনাব মিঠাতেলতে বনাব তেতিয়া খাবলৈ বিৰাতে ভাল হয় এতিয়া দি দিছো পিয়াজ স্লাইস কৰা পিয়াজ দি দিছো তাৰ পিছত ভালদৰে অকমান ফ্ৰাই হ'ব দিম অকমান যেতিয়া কালাৰটো চেঞ্জ হ'ব তাৰ পিছত দি দিম কেঁচা জলকীয়া মানে ফলা কেঁচা জলকীয়া তাৰকে বেছি নাই দিয়া কমকে দিছো তাৰ পিছত এইখিনি ভালকে ফ্ৰাই হ'ব দিম তাৰ পিছত ইয়াত ঢালি দিম নিমখ হালধি এতিয়া মই দি দিম বাছি থোৱা মেটেকা ফুলখিনি তাৰ পিছত ভালদৰে মই এইখিনি লো ফ্লেমত হিজাম 5 মিনিট মান তাৰ পিছত ইয়াত দি দিম মাছৰ কণী আপোনালোকে মাছৰ কণী দি খাই পাইছে নাই কমেন্টত জনাবচোন আৰু যদি খাই পাইছে তেনে হলে তো বিৰাতে ভাল কাৰণ খাবলৈ বিৰাতে টেষ্টি হয় আৰু যি সকলে মাছৰ কণী নিদিয়াকে অকল কণী লগত বনাইছে তৃতীয় টেষ্টটো বেলেগ দুটাৰে টেষ্ট বেলেগ আৰু কোনে কোনে কেনেকৈ পাইছে মোক কমেন্টত জনাব নাপাহৰিব কিন্তু দেই মই কিন্তু এনেকৈ মাছৰ কণী লগত খাই বিৰাতে ভাল পাওঁ হেকাৰণে আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো বুলি ভাবিলো আৰু যি ৰেচিপি জানো মোষ্টলি মই শেয়াৰ কৰি ভাল পাওঁ আপোনালোকৰ লগত যিহেতু আপোনালোকে মোৰ ইউটিউব ফ্যামিলি হেকাৰণে মোষ্টলি মই যিমান পাৰো ৰেচিপি শেয়াৰ কৰো আপোনালোকৰ লগত আপোনালোকেও ৰেচিপি শেয়াৰ কৰিবচোন কিতাবা কমেন্টত আৰু এটা নেক্সট ৰেচিপিটো হ'ল সিম্পল মটন কাৰি বনাব লৈছো আৰু বেছি একো নাই দিয়া আপোনালোকে চাওক একদম সিম্পল হয় ইজি হয় কুকাৰতে বনাম
আৰু মটন কাৰী সিজু মানে অলপ টাইম আছে এইখিনি অলপ 3-4টা সিটি মৰাব লাগিব কুকাৰত সেইকাৰণে এইখিনি সিজু মানে মোৰ আৰু আনফালে কাম আছে মানে মিস্ত্ৰী লগাই থৈছো আমাৰ পুৰণা ঘৰটো ৰিপেয়াৰ কৰিবলৈ মই দেখুৱাইছো আহক 1 hour later বদলি কৰিব এতিয়া আৰু এফালে পুৰা ব্যস্ত হৈ আছে কোসাকে বৰষুণ দিব এফালে পুৰা আন্ধাৰ কৰি আহিছে কালিটো বৰষুণ দিয়াৰ কাৰণে ঘৰৰ অৱস্থা এইটো হ'ল মানে কাটখিনি অলপ পচিয়া আছিল আৰু পুৰা মানে ভাঙি গ'ল বেন হৈ গৈছিল কাৰণে বদলাই দিব এতিয়া হেতি আৰু এফালে দেখিছে না বতৰটো পুৰা আন্ধাৰ কৰি আহিছে অকল ৰ'দ বৰষুণ আৰু ইমানেই বৰষুণ কালিও বৰষুণ আজিও বৰষুণ ৰাতিপুৱা দিছিলে আকৌ মানে আকৌ ৰ'দ দিয়া নিচিনা কৰিলে আকৌ এতিয়া পুৰা আন্ধাৰ কৰি আহিছে এতিয়া আকৌ বৰষুণে দিলে